নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। বহুতে মোক সুধি আছিল তেওঁলোকৰ গুঠনিবোৰ চাদৰত লাগি থাকে এনেকৈ ওলমি নাথাকে, সেইবাবে এইটো নতুন ডিজাইন লৈ আহিছো। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। দহি বটিবলৈ আমাক লাগিব কেঁচি, বেজি আৰু সূতা। দহি বটিবৰ কাৰণে মই ইউজ কৰিছোঁ বৰ্ণালী পাত। ফাৰ্ষ্টতে বেজিত সূতাটো ভৰাই ল'ব। এতিয়া চাদৰৰ তলেৰে বেজিটো এনেকৈ আনি এটা গাঁঠি দি ল'ব আৰু এনেকৈ ধৰি 3টা বা 4টা আপোনালোকক যিমানটা লাগে এনেকৈ গাঁঠি দি ল'ব। এতিয়া সূতাখিনি ল'ব। সূতাখিনি লৈ বেজিটো সেই গাঁত যে দিছিল সেই তাৰে পৰা এনেকৈ ভিতৰে সোমাই আৰু ওলাই আনিব। এতিয়া এনেকৈ 2টা গাঁঠি দি লৈ টানি দিব। মই ইয়াতে 2টা গাঁঠি দিছোঁ কাৰণ ওলাই যোৱাৰ চান্স থাকে, সেইবাবে মই 2টা গাঁঠি দিছোঁ 2বাৰকে। আপোনালোকে এবাৰো দিব পাৰে। এতিয়া বাছি যোৱা সূতাখিনি কাটি ল'ব। এতিয়া চাওক এইটো ওলমি আছে। 4টা মান একেলগে দেখাই দিছোঁ। আকৌ এবাৰ দেখাই দিছোঁ। বেজিটো চাদৰৰ তলেদি এনেকৈ নি গাঁঠি দি ল'ব 3টা বা 4টা। এতিয়া সূতাখিনি ল'ব আৰু বেজিটো সেই গাঁঠিটোৰ মাজেদি এনেকৈ লৈ যাব 2বাৰ। এতিয়া সূতাখিনি এনেকৈ গাঁঠি দি ল'ব। মই 2বাৰকে গাঁঠি দিছোঁ, আপোনালোকে এবাৰো দিব পাৰে। এতিয়া ৰৈ যোৱা সূতাখিনি কাটি দিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।